ভাবিবলৈ চিন্তা কৰিছে। জাগ্ৰত জনতা হাজাৰ চিৎকাৰ যিখন চৰকাৰে শুনিব নোৱাৰে, যি আত্মশ্লাঘাত বিভুৰ, যি বধিৰ, সেই চৰকাৰে বিদেশী আনিছে। যিসকলে আনিছে চৰকাৰত থকা সকলো বিদেশলৈ গুচি যাওক। আপোনালোকৰ নৈতিক অধিকাৰ নাই অসমত থকাৰ। আপোনালোকে অসমৰ সন্মানীয় সমষ্টিসমূহক প্ৰতিনিধিত্ব কৰাৰ নৈতিক অধিকাৰ নাই। আপোনালোকে অসম ত্যাগ কৰক। আৰু লগতে সূৰ্যস্পাত সত্ৰাধিকাৰসকললৈ এটি অনুৰোধ, আপোনালোক কিয় নিৰ্লিপ্ত হৈ আছে জাতিৰ সংকটৰ ক্ষণত? আপোনালোকৰ নিৰ্লিপ্ততা ভাঙক। ধন্যবাদ।